মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বিশেষ্য পদৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। বিশেষ্য পদসমূহক 5টা ভাগত ভাগ কৰা হয়। জাতিবাচক বিশেষ্য, সংজ্ঞা বা নামবাচক বিশেষ্য, বস্তুবাচক বিশেষ্য, গুণবাচক বিশেষ্য আৰু ক্ৰিয়াবাচক বিশেষ্য। জাতিবাচক বিশেষ্য: যি বিশেষ্য পদে কোনো জাতিৰ নাম বুজায় তাক জাতিবাচক বিশেষ্য বোলে। জাতিবাচক বিশেষ্যক আকৌ 2টা ভাগত ভাগ কৰা হয়: প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক। প্ৰাণীবাচক বিশেষ্যৰ উদাহৰণ হৈছে ল'ৰা, ছোৱালী, মানুহ, গৰু, ছাগলী ইত্যাদি। অপ্ৰাণীবাচক বিশেষ্যৰ উদাহৰণ হৈছে নদী, সাগৰ, পৰ্বত, পাহাৰ ইত্যাদি। সংজ্ঞাবাচক বা নামবাচক বিশেষ্য: যি বিশেষ্য পদে কোনো নিৰ্দিষ্ট বস্তু বা মানুহৰ নাম নাইবা কোনো ঠাইৰ নাম বুজায় তাক নামবাচক বা সংজ্ঞাবাচক বিশেষ্য পদ বোলে। জাতিবাচক বিশেষ্যৰ দৰে ইয়াকো প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক হিচাপে 2টা ভাগত ভাগ কৰা হৈছে। প্ৰাণীবাচকৰ উদাহৰণ হৈছে ৰাম, লক্ষ্মণ, সীতা, শংকৰদেৱ আদি। অপ্ৰাণীবাচক বিশেষ্যৰ উদাহৰণ হৈছে চন্দ্ৰ, সূৰ্য, ব্ৰহ্মপুত্ৰ, গুৱাহাটী আদি। বস্তুবাচক বিশেষ্য: যি বিশেষ্য পদে বস্তু বা পদাৰ্থৰ নাম বুজায় তাকে বস্তুবাচক বিশেষ্য পদ বোলে। যেনে চকী, মেজ, ঘৰ, দুৱাৰ, বিচনা আদি। গুণবাচক বিশেষ্য: যি বিশেষ্য পদে বস্তুৰ গুণ, অৱস্থা বা স্বভাৱ আদিৰ নাম বুজায় তাকে গুণবাচক বিশেষ্য পদ বোলে। যেনে সততা, দয়া, ক্ষমা, ঈৰ্ষা, অহিংসা আদি। ক্ৰিয়াবাচক বিশেষ্য: যি বিশেষ্য পদে ক্ৰিয়া বা কাৰ্যৰ নাম বুজায় তাকে ক্ৰিয়াবাচক বিশেষ্য বোলে। ক্ৰিয়াবাচক বিশেষ্যৰ উদাহৰণ হৈছে খাৱন, শোৱন, শ্ৰৱণ, কথন ইত্যাদি। ভিডিঅ'টো যদি তোমালোকে চাই ভাল পালা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ অধিক ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।